আমাৰ অসমত 39 লাখ মহিলা 39 লাখ মহিলা গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ সৈতে জড়িত আছে আৰু নগৰীয়া অঞ্চলতো প্ৰায় 3 লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত আছে কিন্তু আমি প্ৰথম অৱস্থাত গ্ৰাম্য অঞ্চলত যিসকল মহিলা আত্মসহায়ক গোট আছে তেখেতসকলৰ কাৰণে আমি এটা নতুন আঁচনি আৰম্ভ কৰিব খুজিছোঁ সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বেসিক্যালি মহিলাসকলক এন্টাৰপ্ৰেনিয়ৰ হিচাপে ডেভেলপ কৰাৰ বাবে ই আমাৰ এক প্ৰচেষ্টা এই আঁচনিখনৰ প্ৰথম লক্ষ্য হ'ব যে আমি মহিলাসকলক তিনিটা ফেজত আমি সহায় কৰিব বিচাৰোঁ ফাৰ্স্ট ফেজটো হ'ল যে তেখেতসকলে এটা বিজনেছ প্ল্যান বনাব কোনোবাই মৌমাখিৰ বিজনেছ প্ল্যান বনাব কোনোবাই এটা কণীৰ ব্যৱসায় গাহৰি ব্যৱসায় ক্ষুদ্ৰ দোকান যি হওক তেওঁলোকে এটা বিজনেছ প্ল্যান বনাব বা গ্ৰুপটোৱে যিটো ব্যৱসায় কৰি আছে সেই ব্যৱসায়টোকে আৰু আগবঢ়াই লৈ যাবৰ কাৰণে সমূহীয়াভাৱেও তেওঁলোকে প্ল্যান কৰিব পাৰে যে আমি চৰকাৰৰ পৰা ইমান টকা পাম 10 গৰাকীৰ পইচা যদি এক জায়গাত আমি ৰাখি দিওঁ তেতিয়ালে আমাৰ গ্ৰুপটোৰ এক্টিভিটি আৰু ভাল হ'ব আৰু গ্ৰুপ নকৰো ইন্ডিভিজুৱেল কৰিম গ্ৰুপৰ কামটো কৰি থাকিম লগত ব্যক্তিগতও কৰিম এই বিজনেছ প্ল্যানটো তেওঁলোকে আমাক জমা দিলে আৰু নিৰ্দিষ্ট প্ৰপত্ৰখন ফিল আপ কৰিলে তেওঁলোকক আমি চৰকাৰে প্ৰথম বছৰত 10,000 টকাকৈ আমি তেওঁলোকৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম অৰ্থাৎ 39 লাখ মহিলাই 3,900 কোটি টকা চৰকাৰৰ পৰা লাভ কৰিব কিন্তু এই আঁচনিখনৰ হিতাধিকাৰী হ'বলৈ কেইটামান চৰ্ত থাকিব আৰু অসমত ইমান ডাঙৰ মাইক্ৰ ফাইনেন্স লোন ৰেহাইৰ পিছত কাৰণ লোন ৰেহাইটো আমাৰ উদ্দেশ্য নাছিল লোন ৰেহাইৰ পিছত মহিলাসকলক এক্টিভ কৰা এইটো এটা আমাৰ উদ্দেশ্য আছিল ইমান ডাঙৰ মহিলা সবলীকৰণৰ ওপৰত আমি আগত কেতিয়াও স্কিম লোৱা নাই 4,000 crores আমি এই আঁচনিখনত খৰচ কৰিম ইয়াত এই আঁচনিখনত প্ৰথমবাৰৰ বাবে আমি আৰু এটা বস্তু কৰিব খুজিছোঁ যে এই মহিলাগৰাকীয়ে আচলতে ব্যৱসায় কৰিব সময় দিব পাৰিবনে নাই তাকো আমি এসেস কৰিব খুজিছোঁ যাতে টকাটো আমাৰ অপব্যয় নহয় সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে সাধাৰণ জাতিৰ মহিলাৰ বাবে আৰু ওবিসি মহিলাৰ বাবে তিনিটাতকৈ বেছি সন্তান থাকিব নোৱাৰিব সাধাৰণতে সৰু পৰিয়াল সুখী পৰিয়াল আমি দুটা কওঁ এই ক্ষেত্ৰত আমি তিনিটা কৈছোঁ যদি কাৰোবাৰ 4টা বাচ্চা আছে দেন সি উইল বি ডিসকোৱালিফাইড ফ্ৰম দ্য স্কিম অৰ্থাৎ তেওঁ এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে গণ্য নহ'ব কিন্তু ইয়াত ওবিসি হোৱা সত্ত্বেও যেহেতু খুব মাইক্ৰ কমিউনিটি মৰাণ মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে আমি ৰেহাই দিছোঁ বাকি ওবিসি এণ্ড জেনেৰেল কাষ্ট 3টা মৰাণ মটক আৰু চাহ জনগোষ্ঠী 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব এই আঁচনিখনক অৰ্থনীতিৰ লগতে সামাজিক ন্যায়ৰ এটা ৰূপ দিবৰ কাৰণে আমি এই আঁচনিখনৰ হিতাধিকাৰীসকলৰ পৰা দুটা আমি আণ্ডাৰটেকিং লওঁ যে এটা মোৰ ঘৰত যদি ছোৱালী সন্তান আছে তেওঁ স্কুলত এডমিশ্যন ল'ব লাগিব ছোৱালীজনীক ঘৰত বহুৱাই থ'লে নহ'ব দ্য ডটাৰ মাষ্ট গো টু দ্য স্কুল সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হ'লে যাব আৰু যদি 6 বছৰ হ'ল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশ্যন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব অংগনবাদী হওক স্কুলতে হওক তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব যদি অলৰেডি ক্ৰাইটেৰিয়া মোটামুটি আছেই যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে এতিয়া 3টালৈকে মই নাযাওঁ বুলি ক'ব লাগিব কিন্তু 3টা থাকিলে আঁচনিখন পাব কিন্তু যদি অলৰেডি মোৰ 2টা হ'ল মই গৰ্ভৱতীও নহয় তেতিয়ালে 3টালৈকে যাব নালাগে
এই এটা আমি পপুলেশ্যন নৰ্মছ এটা আমি প্ৰথম সোমোৱাইছোঁ আৰু আমি আণ্ডাৰটেকিং এটা ল'ব খুজিছোঁ যে ছোৱালীজনীক আমি স্কুলত দিম নিয়মতে ল'ৰাকো দিব লাগে স্কুলত কিন্তু আমি ছোৱালীজনীৰ কথাটো ইনচিষ্ট কৰিছোঁ কাৰণ আমি ধৰি লৈছোঁ যে ইউজুৱেলি ল'ৰাক স্কুলত দিয়েই এই দুটা হ'ল তেওঁলোকৰ মানদণ্ড তাৰ বাদে একো মানদণ্ড নালাগে এখন বিজনেছ প্লেন যিখন আমিয়ে বনাই দিম তেওঁলোকে খালি চুজ কৰিব আৰু পপুলেশ্যন নৰ্মছ এই দুটা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লোৱাই দিম আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব তাহলে টোটাল 25,000 প্ৰথম বছৰ চৰকাৰে 10,000 দিব দ্বিতীয় বছৰ বেংকে 12,500 দিব আৰু চৰকাৰে 12,500 দিব বেংকৰটো ঘূৰাই দিব লাগিব চৰকাৰটো ঘূৰাই দিব নালাগে সো টোটাল 35,000 rupees মহিলাসকলৰ হাতত পৰিব ওভাৰ এ পিৰিয়ড অফ 3 years কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে প্ৰথমটো আমি চেকিং নকৰোঁ ডাইৰেক্টলি আমি দি দিম কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল OBC 3টা ST SC টি গাৰ্ডেন মৰাণ মটক 4টা লগে লগে আমি দি দিম আৰু তাত আমি সোধা পোছা কৰি নাথাকোঁ কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন প্ৰপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা প্ৰপত্ৰ নিদিব সেইকাৰণে আমি এটা ডেট দিম যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19ত আৰু নাপায় ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব আৰম্ভ নহয় 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনে কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19ত নিদিওঁ আৰু এটা স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত তেওঁলোকে একমাহ ফিল আপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যিটো প্ৰচেছ এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিতো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো সিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলোঁ আজি কেবিনেটতো হৈ গ'ল 18 তাৰিখে কোনোবা এটা জেগাত দিব 19ত কোনোবা এটা জেগাত দিব টোটেল 18 পৰা 25ৰ ভিতৰত সবেই ফৰ্ম পাই যাব এই জানুৱাৰী আমি এটা ধৰক টেন্টেটিভলি ঠিক কৰিছোঁ এনেই মই এটা এক্সাম্পল দিছোঁ যে 18 তাৰিখে আমি ধৰি ল'লোঁ তিনিচুকীয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলোঁ এক্সাম্পল 5,33,000 মহিলাই সিদিনাখন ফৰ্ম কালেক্ট কৰিব 19ত আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলোঁ সিদিনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱেই 20ত শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ৱেষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলোঁ সিদিনাখন 10 লাখে যোগাযোগ ল'ব আৰু 21ত কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে ল'ব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও চাউথ চালমাৰা চিৰাং কোকৰাঝাৰ ওদালগুৰি বাস্কা 9 লাখে ল'ব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে ল'ব ক'তো DC অফিচত আহিব নালাগে ক'তো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনেই ফৰ্ম লৈ যাব নহ'লে আকৌ ফৰ্মখন বিক্ৰী কৰাৰ কাম আৰম্ভ হৈ যায় অৰিজিনেল ফৰ্ম একেদিনাই আমি একেলগে দি দিম যাতে পিছত আৰু 150 ফৰ্ম দিম 200 ফৰ্ম দিম আমাৰ গাঁৱত এইটো খুব চলি থাকে পিছত আমি এনেকৈ এটা দিন দি দিম যে অমুক তাৰিখে চব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম আমি একমাহ নহ'লে 45 ডেজ দিম আমি একেলগে ফৰ্মখিনি লৈ ল'ম আৰু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে স্কিমটো কি ইয়াৰ ওপৰত গাঁৱত উইদিন দিছ 1 মান্থ আমি ট্ৰেইনিঙো কৰিম 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে গাঁৱত ট্ৰেইনিং হ'ব ৱৰ্কশ্বপ হ'ব মহিলাসকলক আমি এই কথাখিনি ক'ম ইয়াৰ ভিতৰত আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব কাৰণ আমি এইটো কণ্ডিশ্যনতে দুডাল গছ ৰুব দিছিলোঁ গছ দুডাল যদি মৰি গ'ল এতিয়াই লগে লগে লগাব লাগিব আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু কিন্তু নহ'লে গছ দুডাল আমি চামেই
একদম সফট কণ্ডিশ্যন, ইমান ধুনীয়া কণ্ডিশ্যন যে মোৰ ছোৱালীজনীক স্কুলত পঠাম, এইটোতো ছোৱালীজনীৰ কাৰণেই লাভ। গছ দুডাল ডাঙৰ হ'ব লাগিব, অগৰ গছ দিছোঁ, ডাঙৰ হ'লে তেওঁৰে ইনকাম হ'ব। আৰু থাৰ্ড দিছোঁ যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব, সেইটোতো কোনো বেয়া কথা নহয়। বা ST SC হ'লে 4টাতকৈ জন্ম নিদিব, ইমানটোৱেই। এইখিনি হ'লেই তেওঁ ইলিজিবল হৈ গ'ল। প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি, কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছেনে নাই চাওঁ, কাৰণ নহ'লে বেংকেও লোন নিদিব আৰু আমিও বেংকক ক'ব দিগদাৰি পাম। দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব, ফাৰ্ষ্ট টাইম ইজি হ'ব। চ' টোটেল বেনিফিচিয়াৰী 39 লাখ হ'ব। তাৰ ভিতৰত মই ভাবোঁ যে বাচ্চা টাচ্চাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব, বা 35 লাখছেতো পাবই, 3,500 কোটি টকা। এইটো আমাৰ বাজেট এনাউন্সমেণ্ট আছিল, কেবিনেট ডিচিশ্যন হৈ গ'ল। অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত ক'ৰ পৰা ল'ব পাৰিব, কাৰণ আমাৰ বেচিকেলি আজিয়ে মই ডেটটো কোৱা নাই কিয়, ফৰ্মখন প্ৰিণ্টিঙত অলপ সময়